Hi friends, আমাৰ আজি দিল্লীত প্ৰথম প্ৰগ্ৰাম প্ৰথম দিন আৰু দিল্লীত আমি এতিয়া মৰ্নিঙত ওলালো বতৰ খুব সুন্দৰ হৈছে আজি এইকেইটা দিন অলপ বেয়া হৈ আছিল আমি কুতুব মিনাৰ চাবৰ কাৰণে আহিছো গুণবেটা ভাল লাগে গুণবেটা ইফালে চোৱা গুণবেটা মোৰ চশমা যে পিন্ধিছে ডাঙৰ চশমা খাই দিয়া এটা কেনেকুৱা লাগিছে ইয়াতে কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ ইয়াতে কুতুব মিনাৰ সম্পূৰ্ণ ভিউটো ইয়াৰ পৰা ভাল লাগে ফটো ফটোবিলাক এইখিনিৰ পৰা ভাল হৈছে আমাৰ অলপ মোবাইলত ব্যস্ত গুণবেটা ক'ত গুণবেটা ক'ত গুণবেটা ইফালে চোৱা কবৰস্থান হয় কবৰস্থান চোৱা হৈ গ'ল আমি আজি ইমানতে কুতুব মিনাৰ কাৰণ বহুতখিনি ঠাই চাব লাগিব ইয়াতে কুতুব মিনাৰটো সামৰিছোঁ এতিয়া আমি গৈ আছোঁ লোটাছ টেম্পল আমি লোটাছ টেম্পল পালোঁ আহি এটা খুব সুন্দৰ পৰিৱেশ ধুনীয়া লাগিছে কৰি দিয়ে আগতে আহিছিলোঁ যদিও ভালকৈ চোৱা নাছিলোঁ এবাৰ ভিতৰত সোমাই চাম কেনেকুৱা লাগে এতিয়া চাই থাকক আপোনালোকেও চাব আমাৰ লগত আজি যেহেতু ৰবিবাৰ সেইকাৰণে ইয়াতে যথেষ্ট মানুহৰ ভিৰ হৈছে আমি লাইন পাতি ভিতৰত সোমাওঁতে যথেষ্টখিনি সময় হৈছে মই সম্পূৰ্ণ ভিউটো দেখাব চেষ্টা কৰিছোঁ এইখিনি ধুনীয়া লাগিছে ইয়াতে বহিব পাৰে আৰাম কৰিব পাৰে জিৰাবৰ কাৰণে মনৰ কথা পাতিবৰ কাৰণে খুব এটা শান্তিৰ পৰিৱেশ ভিতৰত সোমাইছোঁ খাদ্য বস্তু একো নিব নিদিয়ে ভিতৰত পানীটো নিব দিয়ে আৰু প্ৰসাদ নিব দিয়ে কিবা মন্দিৰৰ প্ৰসাদ থাকিলে নিব দিয়ে বাকী একো নিব নিদিয়ে ইয়াতে ভিতৰত সোমাম কিন্তু ভিতৰত সোমালে আকৌ চেণ্ডেলবিলাক পিন্ধি যাব নিদিয়ে ইয়াতে খুব এটা ভাল ব্যৱস্থা কৰিছে চেণ্ডেলবিলাক ভিতৰত নিব নিদিয়ে জোতা চেণ্ডেল কিন্তু ইয়াতে এটা মোনা দিয়ে আৰু মোনাটোত নিজৰ জোতা চেণ্ডেলসমূহ ভৰাই ভিতৰত লৈ যাব পাৰে মোনাটো দিয়ে তাৰপিছত পিন্ধি যাব নিদিয়ে এইটো এটা ভাল চিষ্টেম কৰিছে মোনাটো দিয়ে আৰু নতুনকৈ টিকেট কাটিব নালাগে আমি জোতা চেণ্ডেলখিনি ল'লোঁ লৈ আমি লোটাছ টেম্পলৰ ভিতৰৰ ফালে গৈ আছোঁ বহুত ঠাণ্ডা পৰিৱেশ নীৰৱতাই ইয়াতে গাহ কৰি উঠিছে ধূলিয়ালা নাই যথেষ্ট মানুহ আহিছে আজি ইয়াতে আমি এতিয়া ভিতৰত সোমাম ভিতৰত মোবাইল ভিডিঅ' কৰিব নিদিয়ে গতিকে আমি ভিতৰখিনি গোটেইখিনি দেখুৱাব নোৱাৰিম আমি চাম বাৰু ভিতৰত প্ৰাৰ্থনা যোনে যি ইচ্ছা প্ৰাৰ্থনা কৰিব পাৰে বহি পেলাই ভিতৰত আসন আছে ধুনীয়া কিন্তু প্ৰাৰ্থনা কৰিব লাগে চাইলেণ্ট মানে মনতে আপুনি প্ৰাৰ্থনাটো কৰিব লাগিব ইয়াতে চাইলেণ্টভাৱে থাকিব লাগিব আমি এই ভিতৰত সোমাম আৰু লাইনত আছোঁ এই হাতে মোনাবিলাক দেখিছে চব জোতা চেণ্ডেল হয় এই এখেতে ইণ্ডিকেট কৰি আছে হয় আমি এই ভিতৰৰ পৰা ওলালোঁ এটা ভাল লাগিছে মনটো খুব পবিত্ৰ লাগিছে অলপ সময় বহিছোঁ বৰ বিশেষ সময় বহা নাই যিহেতু ঠাণ্ডা চলি আছে ভিতৰত বহুত ঠাণ্ডা AC ৰুমতকৈও ঠাণ্ডা মানে ভিতৰত আৰু ইমান ধুনীয়াকৈ বনাইছে নহয় লোটাছ টেম্পলটো আজিয়ে ভালদৰে চালোঁ আমি লোটাছ টেম্পলৰ পৰা ওলালোঁ এতিয়া আমি ইস্কন মন্দিৰলৈ যাম এই অটোত উঠিছোঁ দিল্লীৰ অটো
মন্দিৰ যাম। আৰু এটা মানে ভাল লগা কথা আছে ইয়াতে, আমি ইস্কন মন্দিৰ পালোঁ আহি ইয়াতে মানে মহিলাবিলাকৰ বাছ ফেয়াৰ নাই একেবাৰে, সেইটোৰ কাৰণে ভাল লাগিছে। আমি ইস্কন মন্দিৰ সোমাম আৰু ইয়াতে ইস্কন মন্দিৰৰ কোনো ধৰণৰ টিকেট কাটিব নালাগে। আৰু জোতা চেণ্ডেল থোৱাৰ কাৰণে এটা ইয়াতে ষ্ট'ৰেজ আছে, তাতে এটা কুপন দিব, সেইমতে জোতা চেণ্ডেল থৈ ভিতৰত সোমাব পাৰি। ইয়াতো এটা ভাল লগা পৰিৱেশ, দিল্লীৰ অন্যতম স্থান এইটো এটা। ইয়াতে আহে পৰ্যটকবিলাক আহে, দেখি বিদেশী পৰ্যটক, লগতে আমাৰ ইণ্ডিয়ানবিলাকো আহে। আৰু ইয়াতো প্ৰাৰ্থনা কৰাৰ সুবিধা আছে। আপোনালোকে নিজৰ ঠাইত বিভিন্ন ধৰণৰ ঠাই আছে, তাতে বিভিন্ন ভালেকেইটা মন্দিৰ আছে, মানে এইকেইটা মন্দিৰত আপোনালোকে ইয়াতে প্ৰাৰ্থনা কৰিবৰ কাৰণে সুবিধা আছে। আপোনালোকে মনৰ কথা পাতিবৰ কাৰণে ঠাই আছে, ধুনীয়াকৈ বহি লগ বন্ধুৰ লগত হওক বা প্ৰেয়সীৰ লগত হওক। ইয়াতে আমি ভিতৰৰ ফালে আহি আছোঁ, মন্দিৰৰ ভিতৰত সোমালোঁ। এইখিনি ঠাইত সন্ধিয়া সময়ত ধুনীয়াকৈ লাইটিং কৰে, ভাল লাগে চাই। কিন্তু এতিয়া আমি যিহেতু দিনতে আহিলোঁ, পানীবিলাক পৰি থাকে সুন্দৰ ৱাটাৰফলৰ নিচিনাকৈ। এইটো দেখিছেনে, সম্পূৰ্ণ ইস্কন মন্দিৰটোৰ ভিউটো দেখুৱাইছোঁ। ভিতৰত যাম। এইটো মন্দিৰত লাইন পাতিব লগাৰ কাৰণে আমি নোসোমালোঁ। ইয়াতে শ্ৰীকৃষ্ণ ৰামৰ আছে। আৰু এইখিনিতে দেখিছে এইখন ভাগৱত, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ভাগৱতখন ইয়াতে প্ৰতিষ্ঠা কৰি থৈ দিয়া আছে ৱৰ্ল্ডৰ। এয়া আপোনাৰ ইয়াতে লিখা আছে। ভিতৰত নগ'লোঁ কাৰণে আমি ফ্ৰণ্টৰ পৰা দেখুৱাব নোৱাৰিলোঁ বাৰু। ভাল লাগে। আমি এতিয়া আৰু এটা মন্দিৰ আছে, যাম। ল'ৰা ছোৱালী পাৰ্কৰ নিচিনা কৰি দিছে, ভাল লাগিছে এইটো খাই। আৰু ভাল লাগিছে ইয়াতে বান্দৰ নোহোৱাৰ কাৰণে অসুবিধা নাই ইমান। আমি এইবোৰ উঠি যাওঁ এবাৰ। নালাগে, ইয়াৰ পিছত আমি আকৌ ইণ্ডিয়া গেট যাম। ইণ্ডিয়া গেট যাম। ইয়াৰ পিছত ইয়াতে মন্দিৰটো চাই ভিতৰত প্ৰাৰ্থনা কৰি আছে। অলপ সময় ইয়াতে ৰাইজৰ লগত সহযোগিতা কৰি আমি ইয়াৰ পৰা ইণ্ডিয়া গেট যাম। ইণ্ডিয়া গেটৰ পিছত আমি আকৌ ৰুমত যাম। বজাৰ আছে, বজাৰ কৰিব লাগিব। ইয়াতে আমি ফটো চটো অলপ ল'লোঁ। ইয়াতো এটা অন্য এটা প্ৰাৰ্থনা কৰা স্থল। ইয়াতে এটা চাৰ্কল আছে, মানে চাৰ্কলৰ ভিতৰত ঘূৰি ঘূৰি প্ৰাৰ্থনা কৰে। মই দেখুৱাইছোঁ ৰ'ব। এইবিলাক এই চাৰ্কলত ভৰি দি যাব লাগে। ষ্টাৰ আছে এটা ভাল লগা পৰিৱেশ। ইয়াতে মানে বহুত গাই গণ্ডগোল নাই আৰু কলি হাল্লা নাই। বহুত এটা শান্তি পায়, নিজে নিজে প্ৰাৰ্থনা কৰিছে। আৰু এই মন্দিৰৰ ভিতৰ এনেকুৱা মানুহ, যথেষ্ট মানুহ আছে ইয়াতে বহি। ইয়াতে নাম কীৰ্তনৰ নিচিনাকৈ এটা অনুষ্ঠান চলি আছে। আৰু এইবিলাক যথেষ্ট মানুহ ইয়াতে বহি প্ৰাৰ্থনাবিলাক নিজে প্ৰাৰ্থনা কৰি আছে। আৰু ৰাইজৰ লগত এটা গান মানে চলি থাকে, প্ৰাৰ্থনা এটা চলি থাকে। সেই প্ৰাৰ্থনাটো সকলোৱে সহযোগিতা কৰিছে। আমি এইখিনিতে ইস্কন মন্দিৰৰ পৰা ওলালোঁ। আমি মানে প্ৰগ্ৰেমটো খুব খাটাকৈ লৈ আহিছোঁ, মানে 4 দিনত আমাৰ প্ৰগ্ৰেমটো শেষ কৰিব লাগে। কাইলৈ আকৌ আগ্ৰা যাব লাগিব, তাজমহল। সেইকাৰণে আমি বেছি সময় থকা নাই, খালি ঠাইখিনি চাইছোঁ। কিন্তু বেছি সময় থাকিব পাৰিলে ভাল লাগে ইয়াতে। এটা মানে ভাল লগা পৰিৱেশ যিহেতু, কিন্তু আমি বেছি সময় থাকিব পৰা নাই। আৰু ঠাণ্ডাটো আছে, বাহিৰত যথেষ্ট ঠাণ্ডা আছে। ইমান ঠাণ্ডাত মানে বহা মেলা কৰা অলপ দিগদাৰ হয়। কিন্তু আমাৰ এটা ভাল আছিলে, বৰষুণ বা কুঁৱলী নোহোৱাৰ কাৰণে আমি আজি ধুনীয়াকৈ ঠাইখিনি চাব পাৰিলোঁ। গতিকে আমাৰ কিবা ভাল আছিল। কিন্তু
আমি আহি থাকোঁতে আমাৰ অলপ বেয়া লাগি আছিলে মানে কেউফালে কুঁৱলী থকা ঠাইৰ কাৰণে আমি দিল্লীত সুবিধা হ'ব নেকি এনেকুৱা ভাবি আছিলোঁ কিন্তু আজি ভাল লাগিছে কাইলৈ ভাল হ'লে ভাল হ'ব ইয়াতে ৰাতি ধুনীয়াকৈ লাইটিং হয় আৰু ইয়াতে পানীৰ এটা ছিষ্টেমত পানীবিলাক ওপৰত উঠি আহে খুব ভাল লগা পৰিৱেশ এটা হৈ যায় এইখিনি সময়ত সন্ধিয়া সময়ত গ্ৰুপ এটা কেনেকুৱা লাগিল আজি পৰা ওলালোঁ ভাল লাগিছে আমি কেব লৈ আহি কেব ল'ব সন্ধিয়া কেবলৈ নিশামণি ক'ত নিশামণি টোপনি আহিছে নেকি নাই আৰু কিছু সময়ৰ পিছতে পামগৈ সন্ধিয়া সময়ত খুব ধুনীয়া পৰিৱেশ এটা আমি পাম বুলি ভাবিছোঁ এতিয়া লাষ্ট আমি ইণ্ডিয়া গেট গৈ আছোঁ ইণ্ডিয়া গেটত আমি সামাৰিম আৰু তাৰপিছত অলপ বজাৰ কৰিম আৰু কিছু সময়ৰ পিছতে আমি ইণ্ডিয়া গেট পামগৈ আমি ইণ্ডিয়া গেট পাই গ'লোঁ এতিয়া ইণ্ডিয়া গেটৰ ভিতৰত সোমাম এতিয়া গেটত বিশেষ এনে ফটো মাৰিব নিদিয়ে তথাপিও মাৰিছোঁ আৰু মানুহ যথেষ্ট মানুহ দেওবাৰ কাৰণে নেকি মানুহ হৈছে এটা ৱাটাৰফল হা ভাল লাগিছে ৰাইজ ফটো ভাল পৰিৱেশটো আমি ইণ্ডিয়া গেটৰ ভিতৰত সোমালোঁ এতিয়া অলপ ফটো ল'ম ঠাণ্ডা কিন্তু বহুত পৰিছে এইখিনি যথেষ্ট ঠাণ্ডা যথেষ্ট মানুহৰ ভিৰ ইয়াতে ইণ্ডিয়া গেটৰ ইয়াতে প্ৰায় আমি মানে যদিও দেৰি হৈছে খুব ভাল লাগিছে মানে এনে বেছিবিলাক মানুহ গোট খাই ইয়াতে যদি মাত্ৰ ফটো চেচনটো ইমান ভাল নহয় আৰু বাকী ভাল লাগিল এতিয়া ধুনীয়া লাগিছে ঠিক আছে আমাৰ আজিৰ প্ৰগ্ৰেম ইমানতে সামৰিম এনেকুৱা লাগিলে জনাব ভিডিঅ'টো অলপমান লাইক শ্বেয়াৰ কৰিব আমি এতিয়া ইণ্ডিয়া গেটৰ পৰা ওলালোঁ এতিয়া আমি ৰুমত যাম ৰুমত অলপ ফ্ৰেছ হৈ বজাৰ কৰিব যাম সৰজনী মাৰ্কেট বাই বাই ফাৰ্ষ্ট ডে আপোনালোকে সহযোগিতা কৰাৰ কাৰণে ভাল লাগিল ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ আকৌ লগ পাম অহাকালি আমাৰ অহাকালি দ্বিতীয় দিন আকৌ লগ